জয় কি চাচা ধুনীয়া ধুনীয়া বস্তু ৰাখিছে দেই হোটেলত এই চিকেন ফ্ৰাইড ৰাইচ 1 প্লেট আৰু পৰ্ণ 1 প্লেট দিয়ক পৰ্ণ মানে মিছা মাছ হে প্ৰন দিয়ক 2 প্লেট দিয়ক নাই নহয় ফটোত যে দেখিছো এইবোৰ নাই তেতিয়াহ'লে ফটোত কিয় আঁৰি থৈছে মানুহক কিয় প্ৰলোভন দিছে এনেকে ব্যৱসায় এই কথাটো ডম্বৰু কৈছিলে বাৰু মই ডম্বৰুৰ লগত আপুনি মোক ৰিজাইছে যে নাই ৰিজুৱা নাই নহয় দাদা যিটো বস্তু হোটেলত পায় সেই মোৰ ঘৈণীৰ নাম আপুনি এতিয়াও আঁতৰোৱা নাই যে মোৰ ঘৈণীৰ নামত এতিয়াও বেপাৰ কৰি আছে যে দোকান যাব কিন্তু মই কৈ দিলোঁ কিন্তু নাম সলক এই মণিৰ আগত না লগাওক নামনি আৰু মুকুটাৰ পাছত পি এ লগাই দিয়ক মুকুটপা নামনি মুকুটপা মই কিন্তু মালিক চেঞ্জ কৰিম দেই মই কৈ দিলোঁ জয় তেনেকুৱা নকৰিবা নাই মই কৰিম এইবিলাক প্ৰলোভন নিদিব মানুহ জয় তুমি যি কোৱা তাকে মানিম নামনি মুকুটপা ইয়াত উৎকৃষ্ট ধৰণৰ খাদ্য সামগ্ৰী পোৱা যায় নামনি মুকুটপা জয়